হাই গাইজ, আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাব লৈছোঁ। আজি আমি ডাইৰেক্ট আহিলোঁ চনকা। আজি বহুত দিনৰ মূৰত ব্লগটো আৰম্ভ কৰিম। আহা ভিডিঅ'খিনি বনোৱা নহ'ল, পিছে আমি ডাইৰেক্ট চনকা আহিলোঁ। বাকী দেখাই যাম, চাই থাকিব। আমাৰ এই লগকেইটা ইয়াতে বহি ৰখি আছে, সিহঁতে আমি খোজকাঢ়ি কিমান ওখ হয় দিগন্ত গছত আহিছে। বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান। হাই গাইজ, আমি আহি পালোঁ চনকা ৰিজৰ্ট। বাকী এইকেইটা চনকা বিচ পাই জেগাটা আছে আৰু ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে দিগন্ত জোচ ক'ত যাবি আৰু ক'ত যাবি ক আগৰ যা আমি এইবাৰ পিকনিক য'ত পিকনিক হৈ আছে তাতে যাম। এইবাৰ চবে খানা খাই আছে। দূৰ নাহা কিয়? এতিয়া আমি পিকনিক জেগাত যাম। আছে বালিচা আমি ইয়াত বালি সোমাই এই আমাৰ গেংকেইটা গেং আমাৰ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা। সুমন খাবি নি পিকনিক? খাই দে পিকনিক। হা দোল কি কৰা যায়? খাই দিওঁ নেকি? তই পাৰ যায় ন? আমি আহিছিলোঁ ফুৰিবলৈ, কিন্তু আমাৰ পিকনিক খোৱাৰ দৰে হৈ গ'ল আজি। কি কয় গোটেইকেইটাই খাই দিলোঁ অলপ পিকনিকটো অলপ টানি টুনি। আহিছিলোঁ পিছে ফুৰিবলৈ, আমি পিকনিক হৈ গ'ল। লাষ্টত বেলেগৰ লগতে খাই দিমগৈ, কাৰোবাৰ মিলাই ল'ম। তুমি দিয়ক কাৰোবাৰ তাত দিগন্ত কি কৰা যায়? আছোঁ দিগন্ত বেছি একো নকয়,
বাকী ভিডিঅ' দেখাই যাম, চাই দিব সকলোৱে। এতিয়া বহু নেকি যাবলৈ ইয়াতে আমি এটা ব্লগাৰ লগ পালোঁ, ইয়াতে ব্লগ বনাই আছে। আমাৰ আৰু গ্ৰ'প্ৰ' নাই, কেমেৰা ডাইৰেক্ট ফোনৰ কেমেৰা। বাকী আমাৰ ইয়াতে গোটেইকেইটা ৰেষ্ট লৈ আছে। ভাগৰ লাগিছে নে দুখ লাগিছে? এলাহ লাগিছে। আৰু কোনফালে যাম? আগত আছে গাইজ। আমি অলপ ঘূৰিলোঁ ইয়াতে, পিকনিক জেগাত অলপ ঘূৰি কেনে এতিয়া ৰেষ্ট লৈ আছোঁ। অলপ আগৰ ফালে যাম। দিগন্ত ক'ত ফুৰাই আমাক এতিয়া? দিগন্ত কোনফালে লৈ যাব? আগৰ ফালে চাওঁ গাইজ, আগৰ ফালে কি আছে আৰু চাব লগা। এইবাৰ বেলেগত আহিলোঁ, এইবাৰ নৰসিংহ আশ্ৰমত আহিলোঁ। এইবাৰ এইপিনে আমি চাওঁ কি কি জেগা আছে, চাই লওঁ। ঠাণ্ডা দিছে, পূৰা ঠাণ্ডা ন? এইখিনি জেগা বেয়া ঠাণ্ডা আছে। এইবাৰ আমি ইপিনে উঠি যাব লাগিব, চাওঁ ইপিনে কি আছে আৰু। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা, অকমানি পৃথিৱীৰ অকমান যাত্ৰা। শিখৰৰে হেঁপাহি হনুমান যাত্ৰা, জেনাকি আঁকি জানে মনে কৰা অভিমান। বাকী ভিউটো চাব পাৰে। ওপৰত আহিলে ভিউটো পাবা, ওপৰলৈ আহা। ওপৰত ন? চাই লওঁ। আমি এতিয়া নৰসিংহ আশ্ৰমৰ ওপৰত আহিলোঁ। এইখিনি চনকাৰ ভিউ পইণ্ট হয়। ইয়াৰ পৰা গোটেই চনকাৰ মানে ভিউখিনি চাব পাৰে আৰু। ৰাস্তা যাব দেখিছে চাগে এই পাহাৰটো। এইফালে দিয়া, এইফালে ভিউ পইণ্টটো, এইফালে এই পাহাৰ ভিউ পইণ্ট ন? মানে ইয়াৰ পৰা গোটেই চনকা দেখা পায়। আমি এতিয়া বহুত ওপৰত আছোঁ, ইয়াৰ পৰা পৰিলে নহয় একেবাৰে পৰা স্পট ডেড। এইখিনি ভালকৈ কৈ বুজাই দে দেৱ। ঠাইখনৰ নাম হ'ল চনকা ভিউ স্পট নে চনকা ভিউ। মই কিবা এটা ক'ব লালো, মই কথাটো কৈ আছোঁ। কথাটো কৈছোঁ ন, গাৰ্লফ্ৰেণ্ড মন মনতে সজোৱা জীৱন। গ'ল 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 সুমন গ'ল। গ'ল গ'ল নকৰিবি নকৰিবি নকৰিবি, বেয়াকৈ পৰি যাব, ইয়াক দাঙি লৈ যাব লাগিব। সুমন বাজি গ'ল, সুমনে নোৱাৰে, ভয় লাগে। লাভলি ডাবলিটো নামি যা নামি যা নামি যা। এই চুচল্লি যাম, মাথা যাব। গাইজ ব্লগটো এইখিনিতে সামৰিলোঁ। বাকী আমি এতিয়া ঘৰৰ ফালে যাম। ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ। ফুৰা চুৰা হ'ল, এতিয়া আমি গাড়ীবিলাক ওলাই ল'লোঁ, যাব লাগিব এতিয়া। যাব এইপিনে আমাৰ দোল আছে, আছোঁ ইয়াতে অলপ বহি লৈ গাড়ীটোৰে। আৰু এজন আহি আছে এতিয়া। সি আহিলে আমি যাম এতিয়া লাহেকৈ।